এখন জংঘলত ডাঙৰ গছ এডালত ওপৰত ঈগলৰ বাঁহ আছিলে। তাৰ তলতে মুৰ্গীৰ বাঁহ আছিলে। মুৰ্গীটোৱে কণী দি আছিলে। এদিন বতাহ আহিলে। ঈগলটো বাঁহৰ পৰা কণী এটা মুৰ্গীটোৰ বাঁহত পৰি কণীটো মুৰ্গীৰ কণীৰ লগত মিলি গ'ল। কিছুদিনৰ পাছত সময়ত মুৰ্গীৰ কণীবোৰৰ লগত ঈগলটোৰ কণীৰটোৰ পৰা ঈগলটো ওলালে। মুৰ্গীবোৰৰ লগত ঈগলটোও ভাবিলে ময়ো এটা মুৰ্গীবোৰৰ লগত থাকিল। সি একেই কৰিব ধৰিলে বাকী মুৰ্গীবোৰৰ দৰে। এদিন দেখা পালে ঈগল এটা ওপৰত উৰাই থকা আৰু মুৰ্গীবোৰক সুধিলে। মুৰ্গীবোৰে ক'লে, এইটো ঈগল, তুমি উৰিব নোৱাৰিবা, তুমি মুৰ্গীহে। আৰু সেই মুৰ্গীৰ দৰে জীৱনটো খেদায়। সি গমেই নাপায় বাকী চৰাইবোৰৰ ৰজা বুলি। আমিও জীৱনটো শেষ কৰি পেলাওঁ মুৰ্গীৰ মাজত থাকি। আমিও কণীটোৰ দৰে বেয়া সংগৰ লগত সৰু ভাৱধাৰাৰ মাজত থাকোঁ। সেইবাবে আমাৰ জীৱনটোৰ টেলেণ্টখিনি বিচাৰি নাপাওঁ। সেইসকলৰ বিচাৰি সিহঁতৰ মাজত তুমিও জইন কৰা, যিসকলে তোমাতকৈও ডাঙৰ ভাবে। সেইবাবে নিজৰ টেলেণ্ট জগাব নোৱাৰোঁ। মুৰ্গীসকল থকাৰ বাবে আমিও আপোনাতকৈ কম নলেজ থকা সকলৰ লগত থাকে। যদি আপুনিও গ্ৰুপৰ মাজত টেলেণ্ট থাকিব কিন্তু কেতিয়াও ডাঙৰ হ'ব নোৱাৰিব। সেই গ্ৰুপটোৰ লগত থাকিলে আপুনি এনেকুৱা গ্ৰুপৰ পৰা আজিয়েই ওলাই আহক আৰু দুদিন দেৰি হ'লেও আপোনাতকৈ বেছি টেলেণ্ট থকা গ্ৰুপত জইন কৰক। আপুনি গ্ৰুপটোৰ মাজত মূৰ্খ হ'লেও ডেইলি কিছু নতুনকৈ শিকিব পাৰিব। মানুহবোৰ পানীৰ দৰে। পানীখিনি যদি গাখীৰৰ লগত মিলাই দিওঁ গাখীৰৰ দৰে হয়, আৰু মধ্যপ্ৰাণৰ লগত মিলাই দিলে মধ্যপ্ৰাণত উপনীত হয়, আৰু বেয়া পানীৰ লগত মিলাই দিলে বেয়া পানীৰ দৰে হৈ পৰিব। য'তে মিলাব তাতেই মিলি যাব। আপুনি য'তে মিলিব তাতেই মিলি যাব। এডাল লোহা যদি শিলৰ লগত বান্ধি নদীত পেলাই দিওঁ, লোহাডালো শিলৰ লগত নদীত ডুবি যাব। আৰু খৰি এডালৰ লগত বান্ধি দিলে নদীত উপঙি থাকিব। এতিয়া আপুনি ডিচাইড কৰক, শিলটোৰ লগত দিব নে খৰিডালৰ লগত উপঙি থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিয়ক আৰু BS মটিভেশ্যনেল এছামিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বেয়া লাগিলেও জনাব। জয় আই অসম। আপুনি আগবাঢ়ি যাওক আৰু লগতে অসমখনকো আগুৱাই নিয়ক। আমি ভাল হ'লেই সমাজখন আগবাঢ়িব। ধন্যবাদ। জয় আই অসম। এখন জংঘলত ডাঙৰ গছ এডালত ওপৰত ঈগলৰ বাঁহ আছিলে। তাৰ তলত